হেই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এয়া দেখিছেনে, এইযোৰ হৈছে মিক্স পাটৰ মেৰুন কালাৰ এযোৰ কাপোৰ। খুব ধুনীয়া লাগিছে নহয়নে বাৰু? মোৰ কিন্তু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এইযোৰ হৈছে ৰাণী পিংকত, মই চিলভাৰ কালাৰ কৰিছোঁ, একেটা ফুলতে কৰিছোঁ দুইযোৰ কাপোৰ। অলৰেডি দুইযোৰ কাপোৰ বিক্ৰী হৈ গ'ল বাৰু, তথাপিও ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ, কেনেকৈ কৰিছোঁ সেইটোও অলপ দেখুৱাই দিছোঁ। যিসকলে নতুনকৈ স্ক্ৰীন পেইণ্টিং কৰিবলৈ বিচাৰিছে, মোক যোগাযোগ কৰিব পাৰে স্ক্ৰীনত দিয়া নাম্বাৰটোত। মোৰ ওচৰত স্ক্ৰীন পেইণ্টিঙৰ সকলো বস্তু পাব, যদি প্ৰয়োজন হয় আপোনালোকে কৰিব যদি বিচাৰে। আৰু খুব সহজে এযোৰ ধুনীয়া কাপোৰ কৰি উলিয়াব পাৰিব। এয়া দেখিছেনে কিমান সহজে ফুল পা কাপোৰযোৰ হৈ যায় ধুনীয়াকৈ। আৰু এনেকুৱা যদি কাপোৰ কৰি থৈ দিয়া কাপোৰ কাৰোবাক লাগে তেতিয়াহ'লেও পাই যাব, মোক কণ্টেক্ট কৰিব পাৰে। আৰু কটনৰ কাপোৰো পাব আৰু মিক্স পাটৰ এয়া দেখিছেনে, মই দহি কৰি ৰেডি কৰিছোঁ, তো লৈ গ'ল।